গুড মৰ্ণিং এভৰিৱান। এতিয়া হৈছে 8:30। এতিয়া বিচনাখন পাৰি ল'লোঁ আৰু এইফালে পূৰা কাপোৰ মেলি থৈছোঁ। ডাৱৰীয়া বতৰ, বৰষুণ দিয়ে আছে। পূৰা বাথৰুমত কাপোৰ মেলি থৈ দিছোঁ। কেনেকুৱা অৱস্থা হৈছে নহয়। এফাললৈ পূৰা কাপোৰ চিকামি মেলি থৈছোঁ, শুকুৱাই নাই আজি 4-5 দিন ধৰি। আৰু এইখিনি কাপোৰ দমাই থৈয়ে দিছোঁ তলত। এয়া কাপোৰ দমাই থৈ দিয়া আছে। বতৰো ইমান ভাল নহয়। এই ৰাস্তাত বগী এটা ৰখি আছে, এইটো কাৰ হয় নাজানো। মই অলপ জোকাই আছোঁ, তাক ঘূৰি চাই আছে। আৰু আমাৰ ঘৰৰ এই ৰাণীজনীক দেখাই দিছোঁ দেই। এই আকৌ মোক দেখি আকৌ পলাব বিচাৰিছে। চাওকচোন, এই আকৌ খেলিব আহে, আকৌ পলায়। এতিয়া ওচৰত চাপি আহিছে তাই। मैं पागल हूँ। আৰু মই স্কুলৰ পৰা আহোঁতে তাইৰ কাৰণে আইচক্ৰীম লৈ আহিছিলোঁ। মই ফ্ৰিজত থৈ দিছোঁ। তাই এতিয়া ফ্ৰিজৰ পৰা উলিয়াই এই পেলালোঁ নহয় তলত। আৰু মই চাদৰ মেখেলাযোৰ পিন্ধিছোঁ যেতিয়া আৰু ৰিলছ এটাকে বনাম বুলি ভাবিছোঁ। আৰু তাইৰ লগত মই অলপ জমনি কৰিছোঁ। এয়া চাওকচোন, দুয়োজনী হাঁহি ফূৰ্তি এনে থাকোঁ। আৰু আমাৰ ঘৰৰ সৰু বাগিচাখন চাওকচোন, এয়া ফুলেৰে পূৰা ভৰা। আমাৰ ঘৰৰ পোৱালি তিনিটাই এতিয়া পূৰা খেলি আছে। আৰু তিনিটা ভিতৰত আছে। আমাৰ ছোৱালী আৰু মাজুৰ ল'ৰাটোৱে তিনিটা গমেই নাপায় যেতিয়া খেলি আছে আমাৰ ঘৰতো পোৱালিকেইটা কিন্তু বাহিৰত খেলিব নাযায় দেই, ঘৰতে খেলি থাকে। कौन है ये? कहाँ से आते हैं? এনেকৈ গোটেইকেইটা লাগি ঘৰতে খেলি থাকে। দৌৰি কৰিব মন গ'লে দৌৰি কৰিব গোটেইকেইটা, কিন্তু বাহিৰত কেতিয়াও খেলিব নাযাওঁ।